Hello everyone, আশা কৰিছোঁ সকলো ভালে আছে। মই ভালে আছোঁ। একচুৱেলি আজি দেখিছে নহয় মই বৰষুণত ওলাইছোঁ। আজি ওলাইছোঁ একচুৱেলি ৰঘুপতি চাবলৈ। তো ভাবিলোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ একচুৱেলি যাম বুলি, কিন্তু সময়ৰ অভাৱৰ কাৰণে যাব পৰা নাছিলোঁ। চ' আজি ভাবিলোঁ আজি মৰ্ণিং শ্ব' চাই ল'ম। আমাৰ শ্ব' আছে 11:30 বজাত। আমি 11 বজাত ঘৰৰ পৰা ওলাই যাম, বেছি দূৰ নহয়। আমি অনুৰাধা চিনেপ্লেক্সলৈ গৈ আছোঁ। আপোনালোকক মই দেখাই আছোঁ আৰু ৰিভিউটো মই দি আছোঁ কেনেকুৱা হ'ব মুভিখন। আৰু মই যিটো কৈছিলোঁ 11:30 বজাত, 11:30 বজাত শ্ব' নহয় 11 বজাত। চ' আমি জল্দিকৈ ওলালোঁ, বৰষুণো ৰখাই নাই। তথাপিও এনেকৈ আপডেটা ছাতিলৈ আগে মই পিছে আমাৰ ৰাস্তাৰ অৱস্থা দেখিছে, যিটো পাহাৰীয়া অঞ্চল হয়, অলপ ৰঙা মাটি। এনেকৈ আমি গাড়ীত উঠিলোঁ। আমাৰ ঘৰৰ পৰা অনুৰাধা চিনেমা হললৈকে আমাৰ বেছি সময় নালাগে, 10-15 মিনিটৰ ৰাস্তা হয়। চ' আমি একেবাৰে টাইমত ওলাই দিলোঁ। মই একচুৱেলি ভবা নাছিলোঁ, টাইমিংটো মই চোৱা নাছিলোঁ। চ' এনেকুৱা হৈছে। তো এনেকৈ আমি ৰাস্তাৰে ধুনীয়াকৈ বৰষুণৰ মাজে বৰ্তমান আহি পালোঁহি অনুৰাধা। গাড়ীৰ পৰা নামি লৈ বৰ্তমান আমাৰ যিহেতু টিকেট কাটা আছিলে, আগতে টিকেট কাটাৰ কোনো প্ৰয়োজন নাছিলে। একচুৱেলি টিকেট নাছিলোঁ সেইটো টাইমত। আমি যিটো টাইমত গৈছিলোঁ বহুত মানুহ ফিৰি গৈছে। আজি চিনেমাখন ৰিলিজ 2 তাৰিখে হৈছিলে, 2 জুনত। আজি 10 দিনেই হ'লহি, কিন্তু মানুহ মানে এনেকুৱাকৈ ফুল হৈ আছে। মই আপোনালোকক ভিতৰখিনি দেখাই দি আছোঁ। আমি সোমাওঁতে মানুহ ফুল আছিলে অলৰেডি। তো বৰ্তমান আমি এণ্ট্ৰি কৰিছোঁ হলৰ ভিতৰত। চাৰিওফালে মানুহ পূৰা ফুল হৈয়ে গৈছে অলৰেডি। যিহেতু মই 11:30 বজাৰ বুলি ভাবি আছিলোঁ, চ' আহাত অকণমান আমাৰ লেট হৈছে। তথাপিও ডাইৰেক্ট গৈ আমি ছিটত বহি দিছোঁ। মুভি ষ্টাৰ্ট হ'ব হৈছেই, অলৰেডি মুভি ষ্টাৰ্ট হৈ গৈছে। অলপ ৰিভিউটো আপোনালোকক মই দেখাই দি আছোঁ কেনেকুৱাকৈ হ'ব ষ্টাৰ্ট। পৰা যে মোৰ হাৰ্টবিট বাঢ়িয়ে থাকিবলৈ লৈছে। অকল তোৰেই নহয়, আমাৰ এমেলে ছাৰৰো হাৰ্টবিট বাঢ়ি গৈছে। কিয়? প্ৰেমত? হেই ভয়ো। চিনেমাখন ষ্টাৰ্ট হোৱাৰ পৰা ইণ্ডলৈ অলপ আমনি নাপালোঁ। ৰবি শৰ্মাদাই তেওঁৰ যিখিনি এফৰ্ট লগাইছে মুভিখন চাই আপোনালোকেও ক'ব লাগিব। লগতে প্ৰিয়ম পল্লৱী, প্ৰীতি কংকনাৰ সকলো এক্টৰ এক্ট্ৰেছখিনিয়ে তেওঁলোকৰ বহুখিনি এফৰ্ট দিছে চিনেমাখনত। লগতে বেকগ্ৰাউণ্ড চাউণ্ড, মিউজিক খুবেই সুন্দৰ। মেইন যিটো ভাইবটো বেকগ্ৰাউণ্ড মিউজিকৰ পৰাই আহিছে। কিন্তু ডাইৰেকশ্যনৰ কথাটো ক'বই নালাগে। অসমীয়া চিনেমা জগতত এটা নতুন উপহাৰ দিয়াৰ বাবে অসমবাসীৰ ফালৰ পৰা সুব্ৰত কাকতিলাক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। এনেকৈ আগলৈ আমাক ভাল উপহাৰ দি যাব বুলি আশা থাকিল আপোনালৈ। মুভিখনৰ যিটো এণ্ডিং হয় খুব ধুনীয়া কৰিছে, কোনো লেনিয়ামি নাই মুভিখনত। তো চাই বহুত ভাল লাগিছে। আপোনালোকেও চাই লওক এণ্ডিংটো। মুভিখন খতম হ'ল। চাৰিওফালে মানুহ দেখিছে, মানুহ খালী মানুহ। আমিও অলপ খালী হোৱালৈকে তাতে ৰখি দিলোঁ, অলপ ফটো ক্লিক কৰিলোঁ। ক্লিক কৰি আমি তাৰ পৰা ওলাই দিলোঁ। লগতে ৰবি শৰ্মাদাৰ সুস্থ শৰীৰৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। জলাং লাগে দেখো আজি নিজকে। জামৰ প্ৰকোপ ভাঙি আমি ওলাই দিলোঁ তাৰ পৰা। যিটোহে জাম দেখিছিলোঁ, তাৰ পাছত একেবাৰে ডাইৰেক্ট অলপ কিবা খালোঁ। যি খাম বুলি কয় তাৰ পেট পূজাটো কৰাই ল'লোঁ। কৰাই লৈ ডাইৰেক্ট ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পায় লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিলোঁ মোৰ চেনেলটো। আৰু নেক্সট ভিডিঅ'ত আকৌ পুনৰবাৰ লগ পাম। আৰু সকলোৱে যাতে ভালে থাকে তাৰে কামনা কৰিলোঁ। বাই বাই।